হেল্ল' গাইজ আকৌ আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি ৰেলী নহয় অৱশ্যে গতিকে মই যিখন চাইকেলৰ সৈতে ৰাইড কৰোঁ আৰু এই চাইকেলখন আজি ফুল ৰিভিউ এটা দিম আপোনালোকক আৰু এইখন চাইকেল লৈ ক'ত যাম গম পায় ইণ্ডিয়াৰ বাহিৰলৈ যাম মিনিমাম 1800 কিলোমিটাৰ অহা যোৱা কিমান হ'ব গম পায় 3600 কিলোমিটাৰ গতিকে বহুত এটা দীঘলীয়া মানে ৰাইড গতিকে ইণ্টাৰনেশ্যনেল ৰাইড হ'ব গতিকে আপোনালোকৰ ছাপোৰ্ট কৰিব লাগিব আৰু এই চাইকেলখন যিখন চাইকেলৰ সৈতে যাম ইণ্ডিয়াৰ বাহিৰলৈ আৰু সেই চাইকেলখন আপোনালোকে দেখিছে চাগে মই ৰাইড কৰি আছোঁ এইখন চাইকেলৰ সৈতে আৰু এই চাইকেলখনৰ আজি ফুল ৰিভিউ 360 ফুল ভিউ এটা দেখাম আৰু কি ইনষ্টল কৰিছোঁ আৰু চাইকেলখন বহুত মডিফিকেশ্যন কৰিছোঁ বহুত গতিকে চাইকেলখন কেনেকুৱা এটা হ'ব গতিকে ফুল ভিউটো আপোনালোকক আজি দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগতে নতুন এটা আপডেট দিম গতিকে ভিডিঅ'টো শেষলৈ চালেহে গম পাব গতিকে প্ৰথমতে চাইকেলখন চাই লওক চিনাকি দিবলৈ কোনো প্ৰয়োজন নাই চাগে আপোনালোকে গম পাইছে আৰু এইখন আগফালে এখন মেছেজ লিখা আছে দেখিছে বৰ্তমান এতিয়া মই অল আছাম চাইকেল ৰাইড কৰি আছোঁ সেইকাৰণে অল আছাম চাইকেল ৰাইড দেখিলে আৰু ফ্ৰীডম ৰাইডাৰ ধন নেচাৰেল আৰু সকলোৱে আমি এজন অসমীয়া হিচাপে জয় অসম লিখাটো বহুত দৰকাৰ গতিকে মই জয় অসম লিখিছোঁ দেখিছে আমি এজন যিহেতু সকলোৱে এজন অসমীয়া আৰু কেৰিয়াৰখন ইনষ্টল কৰিছোঁ দেখিছে এইখন অনলাইন পাৰ্চেছ কৰিছিলোঁ আৰু এইখন কেৰিয়াৰ দাম বৰ বেছি নহয় আৰু বৰ কমো নহয় 1600 টকাত মই এখন কেৰিয়াৰ পাৰ্চেছ কৰিছিলোঁ আৰু এইটো ছিট কভাৰ ইনষ্টল কৰিলোঁ আৰু এইটো বেগ দেখিছে যেতিয়া আমি চাইকেলখন চলাই যাওঁ ইয়াত যদি বেগ আমি লৈ যাওঁ ইয়াত যে বেগ ৰছী দেখিছে তাত ৰছী আছে গতিকে ইয়াত বেগত বস্তু লৈ যাব পাৰিব ধৰি লওক মোবাইল চবাইল যদি জেপত লৈ যাব দিগদাৰ হয় ন গৰপ গতিকে ইয়াত আপুনি চলাই যাওঁতে ভৰাবও পাৰিব আৰু গতিকে চলাই গৈ থাকোঁতে ইয়াৰ পৰা উলিয়াবও পাৰিব গতিকে এইটো বহুত প্লাছ পইণ্ট হয় আৰু ইয়াত মোবাইল যদি লৈ যাব পাৰিব ইয়াত মোবাইল টিপি যাব পাৰিব আৰু বৰষুণ দিলে ইয়াত দেখিছে বৰষুণৰ ৱাটাৰপ্ৰুফ হয় গতিকে সেইটো বেগটো বহুত দৰকাৰী আৰু এইবিলাক মডগাৰ ইনষ্টল কৰিছোঁ গতিকে টোটেল চাইকেলখন দেখিলে আৰু এই মডগাৰখন যিহেতু আপোনালোকে চাইকেলবিলাক দেখিছে ৰেঞ্জাৰ চাইকেলত মডগাৰখন হিলি থাকে গতিকে মই এই কেৰিয়াৰ লগত এডজাষ্ট কৰি দিছোঁ দেখিছে কেৰিয়াৰখনৰ লগত এডজাষ্ট কৰি দিছোঁ আৰু টোটেল চাইকেলখন দেখিবলৈ কেনেকুৱা লাগিছে কওক আৰু যদি ভাল লাগিছে চাইকেলখনৰ হৈ এটা লাইক কৰক আৰু কমেণ্ট কৰক চাইকেলখন কেনেকুৱা লাগিছে আৰু মই চাইকেলখন এইফালে অকণমান থিয় কৰাই দেখাই দিছোঁ বাৰু দেই দিছোঁ কেনেকুৱা লাগিছে চাইকেলখন আৰু চাইকেলখন দেখিলে সম্পূৰ্ণকৈ দেখুৱালোঁ আৰু এইখন চাইকেল লৈ মই কৈ যাম ইণ্ডিয়াৰ বাহিৰলৈ গতিকে আহি আছে বৰ বেছি দিন নাই আৰু বহুত ধামাকা এটা ৰাইড হ'ব আৰু মোৰ লগত চাগে আৰু এজন যাম বুলি কৈছে গতিকে কি হয় নাজানো যদি নাযায় অকলে হ'লেও যাম ইণ্টাৰনেশ্যনেল ৰাইড গতিকে দুজন আছে এতিয়ালৈকে আৰু কি হয় নাজানো গতিকে আপোনালোকে মোৰ লগত জড়িত থাকিব আৰু মোক ছাপোৰ্ট কৰিব আৰু চাইকেলখন দেখুৱালোঁ আৰু এতিয়া চাইকেলখনৰ এটা আজি বেছি দূৰ নাযাওঁ সৰুকৈ এটা ৰাইড কৰিম আৰু ৰাইডটো মানে আজি গৈ আছোঁ এতিয়া আমাৰ যিখন নতুনকৈ অভাৰব্ৰিজ বনি আছে ফ্লাইঅভাৰ ছেকেণ্ডখন প্ৰথমখন আপোনালোকে চাগে দেখিলে যোৰহাটৰ গতিকে ছেকেণ্ডখন কিমান কাম আগবাঢ়িছে ভিডিঅ' চাগে দিয়া আছে অলৰেডি কিন্তু এতিয়া আকৌ ৰিচেণ্টলি কিমান কাম আগবাঢ়িছে অকণমান ক্লিপ এটা দেখাই দিব চেষ্টা কৰিম গতিকে গৈ আছোঁ ব'লক ফ্লাইঅভাৰ গতিকে চাইকেল লৈ যাম এতিয়া গৈ দেখাই আছোঁ গতিকে বহুত স্পীডত কাম চলি আছে আৰু দিন ৰাত কাম চলিছে 24 ঘণ্টা নন ষ্টপ আৰু কেইদিনমানৰ আগত দেখাইছিলোঁ মই ভিডিঅ'ত দেখিছে আপোনালোকে যদি চাইছে আপোনালোকে কমেণ্ট কৰিব আৰু কেইদিনমানৰ আগত ইমানখিনি হোৱা নাছিলে আৰু ইমান সোনকালে কিমানখিনি হৈ গ'ল দেখিলে আগফালেও কেইবাটাও খুটা হৈ গ'ল আৰু এইফালেও আৰু এতিয়াও কাম চলি আছে আৰু ৰাতি যদি 12টা বজাতো আহে নহয় আপোনালোকে ইয়াত কাম কৰি থকা দেখা পাব গতিকে বহুত স্পীডত কাম কৰিছে আৰু আমাৰ যোৰহাটৰ কাৰণে ভাল কথা যদি ইমান স্পীডত কাম কৰিছে অতি সোনকালে হৈ উঠিব আৰু আপডেট আপোনালোকক দি থাকিম গতিকে মোৰ লগত জড়িত থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ গৰমত ফাটি গৈছে দেই
আৰু বহুতো চাইকেল চলালোঁ যোৰহাট টাউনৰ পৰা আহি পালোহি আৰু আজি ফ্লাইঅভাৰখনৰ আপডেট দেখুৱালোঁ কিমান কাম আগবাঢ়িছে দেখিছে খুঁটাখিনি প্ৰায় হ'বই হ'ল আৰু ওপৰৰ কামখিনি বাকী আছে এনেকৈ আপডেট দি থাকিম গতিকে মোৰ লগত জড়িত থাকিব আৰু আজি চাইকেলখন দেখিছে এই চাইকেলখনৰ ফুল 360 ভিউটো দেখাব চেষ্টা কৰিলোঁ আৰু চাইকেলখন কি কি ইনষ্টল কৰিছে সকলোখিনি দেখুৱালোঁ আৰু কেনেকুৱা লাগিলে ক'ব আৰু যদি চাইকেলখন ভাল লাগিছে নহয় চাইকেলখনৰ হৈ এটা লাইক কৰিব আৰু দলংখনৰ আপডেট দি আছোঁ আৰু ভৱিষ্যতেও আপডেট দি যাম আৰু দলংখন যদি সম্পূৰ্ণ হৈ যায় নহয় তাৰ ওপৰত উঠি এটা ফুল ভিডিঅ' বনাম আৰু গতিকে যেনেকৈ প্ৰথমখন ফ্লাইঅভাৰৰ ওপৰত উঠি ফুল ভিডিঅ' বনালোঁ ছেকেণ্ডখনৰ ওপৰত উঠি ফুল ভিডিঅ' এটা বনাম গতিকে অলপ ৱেইট কৰিব লাগিব যিহেতু টাইম লাগিব কৈছে এবছৰ লাগি যাব মিনিমাম গতিকে এবছৰ পিছত চাগে ফুল ভিডিঅ' ওপৰত উঠি বনাব পাৰিম আৰু আজি চাইকেলখন দেখুৱালোঁ কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে লাইক এটা কৰিব আৰু নেক্সট ধামাকা ইণ্টাৰনেশ্যনেল ৰাইড আহি আছে ইণ্ডিয়া বাহিৰলৈ যাম গতিকে আপোনালোক লগত থাকিব আৰু ছাপোৰ্ট কৰিব থেংক ইউ আজি ভিডিঅ'টো ইমানতে ক্ল'জ কৰিছোঁ টেক কেয়াৰ বাই বাই